हेलो गाइस, वेलकम बैक टू माय चैनल पीडी क्रिएशन। आपनालोक सकलोके मोर चैनेलলৈ पुनर्बार स्वागतम जनाय। আজি লৈ আহিছো এটি খুব ধুনিয়া ৰেচিপি ভিডিও। ৰেচিপিটো হল আমৰ জেলিৰ এটি খুব ধুনিয়া ৰেচিপি। এই কেইদিন যেহেতু বৰষুণ দি আছে গতিকে ব্ৰেডৰ লগত খাবলৈ খুবেই টেষ্টি হয়। বলক তেন্তে বনাবলৈ আৰম্ভ কৰোঁ। পোনপ্ৰথমতে এবাৰ জেলিখিনি দেখুৱাই লৈছো। চাওকচোন দেখিবলৈ কিমান ধুনিয়া হৈছে, খাবলৈ কিন্তু তাতকৈও ধুনিয়া। তেতিয়াহ'লে বলক এইবাৰ বনাবলৈ আৰম্ভ কৰোঁ। জেলি বনাবলৈ মই প্ৰথমে এইকেইটা আম লৈ লৈছোঁ, কেঁচা আম। তাৰপিছত এইখিনি কুটি ধুই ভালদৰে ধুই ল'লোঁ আৰু এইখিনি মই এতিয়া প্ৰেছাৰ কুকাৰত দিম। এইখিনি ধুই ল'লোঁ আৰু এয়া প্ৰেছাৰ কুকাৰত বহাই দিলোঁ। তাৰপিছত এইখিনি ভালদৰে বইল হ'বলৈ ইয়াতে দিছোঁ মই পানী দিছোঁ প্ৰায় এইটো গিলাচেৰে আধা গিলাচমান হ'ব। পানী বেছিকৈ নিদিব কাৰণ এই পানীখিনি আমাক প্ৰয়োজন হ'ব। মই বেছিকৈ পানী দিয়া নাই আৰু এয়া ঢাকনি মাৰি ভালদৰে 3টা চিটি বাজিবৰ বাবে বহাই দিলোঁ গেছত। আৰু এয়া চাওক আমাৰ হৈ গ'ল বইল, ধুনীয়াকৈ গলি গৈছে দেখিছেনে। এইখিনি এতিয়া মই এটা বাচনত এনেদৰে লৈছোঁ, মানে আমখিনি বেলেগকৈ আৰু পানীখিনি বেলেগকৈ, কাৰণ পানীখিনি আমাক পিছতহে লাগিব আৰু জোখমতে লাগিব। গোটেইখিনি পানী ইয়াতে দিব নোৱাৰোঁ, নহ'লে পনীয়া হৈ যাব। আৰু এইখিনি বইল কৰা আমখিনি মই মিক্সি জাৰটোত লৈ ভালদৰে পিচি লৈছোঁ। এয়া আমাৰ পিচি লোৱা হৈ গ'ল, দেখিছেনে লুঠৰি টাইপৰ একদম মিহি হৈ গৈছে। ইয়াতে ডাঠ টুকুৰা ৰাখিব নালাগিব। এয়া আমি অকণমান আম বইল কৰা পানীয়ে ইয়াতে চচটোত দি দিছোঁ আৰু গোটেইখিনি মিক্সি জাৰটোৰ পৰা মিক্সাৰখিনি ইয়াতে দি হাই ফ্লেমত উতলিবলৈ দিছোঁ। আৰু অকণমান বইল কৰা পানী দিছোঁ ইয়াতে আৰু গোটেইখিনি এবাৰ লৰাই ভালদৰে উতলিবলৈ দিছোঁ। হাই ফ্লেমত ৰাখিব গেছটো প্ৰথমতে। এয়া আমাৰ উতলি আছে। আৰু যেতিয়া বেছিকৈ উতলাইব তেতিয়া আমি ইয়াতে দিব লাগিব চেনি, কিয়নো টেঙা হয় আমখিনি। আৰু চেনি মই 1 কাপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বেছি মিঠা খায় তেতিয়াহ'লে বেছিকৈ দিব আৰু প্ৰয়োজন অনুসৰি দিব। কিন্তু আমখিনি টেঙা মিঠা হৈ থাকিলে ভাল হয়, কাৰণ বেছি মিঠা হৈ গ'লে আমৰ টেষ্টটো নাথাকেই। আৰু এইখিনি মই যেতিয়া ডাঠ হৈ আহিল তেতিয়া মই এইখিনি গেছটো একদম ল' কৰি দিছোঁ আৰু লৰাই থাকিব, নহ'লে তলত লাগি যাব। জেলিখিনি নমাবৰ হৈছে নাই চাবলৈ মই এখন প্লেটত লৈ লৈছোঁ অকণমান, আৰু 3-4 ছেকেণ্ডমান সময়ৰ বাবে অকণমান ঠাণ্ডা হ'বলৈ এৰি দিছোঁ। আৰু এইখিনি মই তেতিয়াও লৰায়ে আছোঁ কাৰণ তলত লাগি যাব। গেছটো পূৰা ল' ফ্লেমত ৰাখিব। আৰু এয়া 3-4 মিনিট হৈ গ'ল, 3-4 ছেকেণ্ড হৈ গ'ল, বেছি টাইম নালাগে। এয়া চাওক ধুনীয়াকৈ আঙুলিত উঠি আহিছে। যদি এনেকুৱা হয় তেতিয়াহ'লে আমাৰ এই জেলিখিনি ৰেডি হৈ গৈছে। আৰু মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ গেছটো অফ কৰি দি আকৌ লৰাই আছোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ লৰাই থাকিব লাগিব, কাৰণ যেতিয়া কাঁচৰ বটলত ভৰাই থ'ম তেতিয়া হয়তো বটলটো ফাটি যাব পাৰে বেছি গৰম হৈ থাকিলে। সেইবাবে ভালদৰে ঠাণ্ডা কৰি লৈছোঁ লৰাই। এনেদৰে এইখিনি প্লাষ্টিকৰ বটলত ভৰাই নথ'ব। প্লাষ্টিকৰ বটলত ভৰাই থ'লে সোনকালে বেয়া হৈ যায়। আৰু মই এনেকুৱা এটা কাঁচৰ বটল, ঘিউৰ বটল হয় আচলতে, এই বটলত এনেদৰে ভৰাই থৈছোঁ গোটেইখিনি। অকণ দুখৰ হৈ আছে দেখিছেনে, কাৰণ মই এইখিনি লক্ষ্য কৰা নহ'ল প্ৰথমতে। আৰু এইখিনি বটলটো অকণমান থেকেচি দি মই প্ৰায় 8-10 ঘণ্টাৰ বাবে এনেদৰে ৰাখি দিম, কাৰণ এইখিনি ঠাণ্ডা হ'ব লাগিব একদম ভালদৰে। এয়া ৰাখি দিলোঁ 8-10 ঘণ্টাৰ বাবে। আৰু এয়া চাওক 8-10 ঘণ্টামান পিছত আমাৰ জেলিখিনি কেনেকুৱা হৈ যাব। এয়া আমাৰ এইখিনি ধুনীয়াকৈ ব্ৰেডত লগাই কিনে খাবলৈ একদম ধুনীয়া হৈছে, কাৰণ টেঙা আৰু মিঠা দুয়োটা টেষ্টেই ইয়াতে পাব যদি আপুনি মিঠাটো বেছিকৈ নিদিয়ে। আৰু এইখিনি আপুনি ফ্ৰিজত ভৰাইও ৰাখিব পাৰে। যদি ফ্ৰিজত থয় আকৌ অকণমান ডাঠ হৈ যাব। এয়া খাবলৈ বহুতেই সোৱাদ হয় আৰু বহুত দিনলৈ ভালে থাকে। আপুনি ফ্ৰিজত নথোৱাকৈও বহুত দিনলৈ থাকিব। গতিকে অকল ভিডিঅ'টো ইমানেই। আপোনালোকে যি জেলিখিনি ৰাখিব, জেলিখিনি ৰুম টেম্পাৰেচাৰত ৰাখিব, কাৰণ এইখিনি ফ্ৰিজত ভৰাই নথ'ব। যেতিয়া ঠাণ্ডা হ'ব 8-10 ঘণ্টামান পিছতহে আপুনি এইখিনি ফ্ৰিজত ভৰাই ৰাখিব পাৰে। গতিকে বনাই চাওকচোন এবাৰ, যদি ভাল লাগে মোক কমেণ্ট কৰিব আৰু লাইক কৰিব ভিডিঅ'টিত। গতিকে আজিলৈ আহিছোঁ। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ।